हेलो फ्रेंड्स अस्सलाम वालेकुम नमस्कार वेलकम और वेलकम बैक टू माय यूट्यूब चैनल। एया आपनालोকক डायरेक्ट आलू बॉइल কৰি থকা দেখাইছো। তেনেহলে গম পাইছে যে কিবা এটা ৰেচিপি বা কিবা এটা বস্তু বনাই দেখাম হয় কিবা এটা বনাই দেখাম কি বনাই দেখাম কৈ আছো। তাৰ আগতে মই ভালদৰে আলুগিটা ধুই লৈ দুটা আলু লৈছো মই এনেদৰে গেছত বহাই দিলো পানী দি আৰু এইখিনি ভালদৰে বইল হ'বলৈ দিছো। আজি বনাম মই ঘৰতে আলু মুড়ি যেহেতু আমি এইবিলাক খাই বিৰাতে ভাল পাওঁ নহয় জানো চানা আলু ইমান ধুনীয়াকৈ বনাই তো ঘৰতেনো কিয় ট্ৰাই কৰিব নোৱাৰি সকলো কামেই কৰিব পাৰি সেইকাৰণে এবাৰ ঘৰতে আজি ট্ৰাই কৰোঁ বোলো। আনকালে মই বনাই খাইছোঁ কিন্তু এনেকৈ ধৰণৰ ভিডিঅ' বনাই দিয়া নাই। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি বাকীখিনি মই দেখাই আছোঁ কি লৈছোঁ বস্তু। তো মুড়িটো মেইন মুড়ি লাগিবই আলু এইবিলাক বইল দি থৈছোঁ আপোনালোকে দেখিলে বইল হৈ মানে মুড়ি পেকেট এটা লৈ লৈছোঁ মই এনেকৈ মুড়ি পেকেট আনি থ'লে তৎক্ষণাতে বনাই খাব পাৰি। এতিয়া মোৰ ৰাতি খাবলৈ মন গ'ল সেইবাবে ৰাতিয়ে যোগাৰ আছিল বাবে বনাইছোঁ। আনফালে মই পিঁয়াজ দুটা কাটি লৈছোঁ অলপ মিহি মিহিকৈ সৰু সৰু পিঁয়াজ বেছি নাই লোৱা আৰু কেঁচা জলকীয়া আপোনালোকে জ্বলা যদি খায় তেনেহ'লে দিব পাৰি। মই কেঁচা জলকীয়া এটা মিহি মিহিকৈ কাটি লৈছোঁ জ্বলা আছে বাবে বেছি নাই দিয়া আৰু নিমখটো লাগিবই নিমখ ৰেডি কৰি লৈছোঁ। এইফালে টমেটো চচ যোনটো এইটো মানে জ্বলা নহয় এইটো নৰ্মেল যোনটো সেইটো টমেটো চচ লৈছোঁ মই যদি খায় তেনেহ'লে ল'ব পাৰে যদি নাখায় নল'ব পাৰে। যোগাৰখিনি কৰি লৈছোঁ আৰু যোনে যেনেকৈ খায়। ৰাতি এতিয়া 10টা বাজিলে 10টা বজাত মোৰ আলু মুড়ি খাব মন গ'ল আৰু চানা আলাৰ পৰা আমি সদায় দেখোন খায়ে থাকোঁ নহয় জানো ৰাস্তা কাষত কেনেকৈ খাওঁ কোনো ঠিক নাই। ঘৰত যেতিয়া বনাব জানো মন যায় এনেকৈ আপোনালোকেও বনাই খাব ট্ৰাই কৰিব। আৰু কি লৈ আছোঁ দেখাই আছোঁ আপোনালোকক। তাৰ আগতে কওঁ আপোনালোকে মুড়ি পেকেটটো এনেকুৱা ডাঙৰ ডাঙৰ মুড়িটো এনেকুৱাটো ল'লে বেছি টেষ্ট হয় খাবলৈ। মই মোৰ ফালৰ পৰা কৈছোঁ বেছি সৰু সৰু মুড়িটো যোনটো থাকে সেইটো ভাল নালাগে খাই আলু মুড়িত। আপোনালোকে আলু বাদামো বনাই খাব পাৰে এনেধৰণে। আৰু আনফালে মছলাটো ব্যৱহাৰ কৰিবই লাগিব। মই পেকেটকেইটা দেখাই দিছোঁ তেতিয়া আপোনালোকৰ সুবিধা হ'ব। জিৰা পেকেটটো লৈ লৈছোঁ এয়া মই কিমানটো পৰিমাণ লওঁ সেইটো দেখাম বাৰু। আৰু এইটো মিক্স পাউডাৰ যোনটো হয় জ্বলা সেইটো লৈছোঁ। আনফালে ভুজিয়াও অলপ লৈ লৈছোঁ যদি দৰকাৰ হয় দি ল'ম নেখালেও একো কথা নাই সেইটো অপচনেল হয় ভুজিয়া নাথাকিলেও আপত্তি নাই। এইটো হ'ল চাট মছলা এইটো অলপ খোৱা হৈ গ'ল কাৰণে মই এনেকৈ ৰাবাৰডাল মাৰি দিছোঁ তেতিয়া ইয়াৰটো ওলাই নাযায় লাগি নধৰে ইয়াৰ ফালে বেয়া হৈ যায় সেইবাবে। আৰু এইটো পানী পুৰি যোনটো মছলা হয় ন আমি পানী পুৰি পেকেটৰ লগত লৈ পানীটো মই সেইটোৱেদি ব্যৱহাৰ কৰিম অন্য তেতেলী ব্যৱহাৰ নকৰোঁ যিহেতু খাবলৈ মনা আছে নোৱাৰোঁ মই সেইবাবে। এইটো আমৰ ফ্লেভাৰটো আম হয় সেইটো কাৰণে এইটো লৈছোঁ। আনফালে মই বইল এটাত পানী লৈ লৈছোঁ দেখিছে নহয় চাফা পানী লৈ ল'ব এনেধৰণে কিমানটো পৰিমাণৰ লাগে মানুহ কিমান আছে সেইটো জোখত ল'ব। তাত পানীখিনি বনাব লাগিব মই দেখাই আছোঁ কেনেধৰণে বনাম। আৰু আপোনালোকে এক্সট্ৰা মগ বা কিবা এটা পাত্ৰ লৈ ল'ব ইয়াতে বনাবলৈ তেনেকৈ। চামুচ এখন ৰেডি কৰি থৈছোঁ এখনটো লাগিবই গোটেইখিনি মই দেখাই দিছোঁ সকলো সুবিধাৰ বাবে। আৰু যিসকলে বনোৱা নাই এনেধৰণে বনাই খাব। মই আগত বনাইছোঁ কিন্তু ভিডিঅ' কৰা নাই সেইবাবে আজি ভিডিঅ' এটা কৰি দিওঁ বোলো যিখিনি বিগিনাৰ হয় বা যিসকলে নাজানে হয়তো খাব পাৰিব এনেধৰণে বনাই। তাৰ আগতে এটা কথা কওঁ যিহেতু মছলাই হওক বা যিকোনো বস্তু পৰিমাণটো মানে জানিলেহে ভাল হয় খাবলৈ সেইবাবে আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব। আপোনালোকে গম নাপাব পাৰে কিমান দিব লাগে বেছি হৈ যাব কম হৈ যাব সেইবাবে মই দেখাই দিম কিমানটো জোখত বা কেইজন মানুহৰ কাৰণে মই বনাইছোঁ। আপোনালোকে তেনেধৰণে ট্ৰাই কৰিব। আপোনালোকে ইয়াত যদি জালুকৰ গুড়ি এড কৰোঁ বুলি কয় কৰিব পাৰে। জালুকৰ পাউডাৰ যোনটো হয় নহয় ব্লেক পেপাৰ সেইটোও ল'ব পাৰে পাউডাৰটো আৰু নহ'লে ঘৰতে এনেকৈ পাউডাৰ কৰি ল'ব পাৰে। মই যিহেতু খাব নোৱাৰোঁ বাবে নাখাওঁ সেইটো কাৰণে ইয়াত নিদিওঁ জালুক। আৰু এইখিনিয়ে মোৰ যোগাৰ এনেকৈ চিম্পুলকৈ বনাম আৰু দেখাইছোঁ কি কৰি আছোঁ। ফাৰ্ষ্টে ৰেডি কৰি ল'ম ইয়াৰ যোনখিনি টেঙা পানী হয় ন সেই টেঙা পানীটো ৰেডি কৰি ল'ম। তাৰ কাৰণে পানী ইমান বেছি প্ৰয়োজন নাই যিহেতু মই 3জন মানুহ আমাৰ 3জন মানুহৰ জোখত বনাইছোঁ সেইবাবে পূৰা ফুলকৈ বাতিটোত নাই লোৱা পানী ইমানটো পানী লৈছোঁ। অলপ আলু মুড়িত পানীটো অকণমান মানে ডাঠ নিচিনা হ'লে ভাল লাগে বেছি পানী পানী হ'লে ভাল নালাগে। আপোনালোকক ক'লোৱে যে যোনটো পানী পুৰি মছলা হয় ন এইটো ইমলি ফ্লেভাৰো পায় আৰু আমৰো পায়। মোৰতো আমৰ হয় আপোনালোকে ইমলিটো ভাল পায় যদি ইমলিটো লৈ আহিব পাৰে। মই ভালেই পাওঁ কিন্তু এতিয়া খাব নোৱাৰাৰ বাবেহে অনা নাই। ফাৰ্ষ্টে পানীখিনিত দি ল'ব লাগিব অকণমান নিমখ বৰ বেছি নহয় নিমখ একদম অকণমান নিমখ দি লৈছোঁ কাৰণ এইখিনি পাউডাৰখিনিত আছে মছলা পাউডাৰখিনি যোনখিনি হয় নহয় সেইখিনিত নিমখ দিয়া থাকে সেইকাৰণে আপোনালোকে সাৱধান হৈ দিব। এয়া মই অকণমান দি লৈছোঁ ফাৰ্ষ্টে পূৰা ফুলকৈ 1 চামুচো নহয় আধা চামুচে ধৰকচোন আধা চামুচমান এয়া দি ফাৰ্ষ্টে চাই লৈছোঁ। বহুত টেঙা নহ'লে বেছি টেঙা হৈ গ'লেও ভাল নালাগে হিচাপৰ টেঙা এটা হ'ব লাগে।
আৰু এইটো জ্বলাও থাকে দেই, সেইকাৰণে এক্সট্ৰা জালটো পটককৈ দি নিদিব পানীত। তো মোক আৰু অকণমান লাগিব, মই ওপৰৰ পৰাই অকণমান দি দিছোঁ। ফুলকৈ 1 চামুচ মই দিয়া নাই, আপোনালোকে যদি বেছি টেঙা খাব পাৰে তেনেহ'লে দি ল'ব। পানীটো বনাই আপোনালোকে এবাৰ টেষ্ট কৰি চাব টেঙা হৈছে নে নাই হোৱা। তো যদি নাই হোৱা আৰু অলপ এড কৰি দিব, অন্য একো দিব নালাগে। যদি আপোনালোকে জ্বলাই দিওঁ বুলি ভাবিছে, বেছি জ্বলা খায়, তেনেহ'লে ইয়াত আপোনালোকে মিৰ্চ পাউডাৰ কিবাকিবি দিব পাৰে, এনেকুৱা ধৰণৰ জালুকৰ গুড়ি চুৰি। কিছুমানে ক'লা নিমখ দিও খায়, তো ক'লা নিমখ মোৰ ওচৰত নাই মানে এতিয়া, যিহেতু মই যিটো বস্তু নাখাওঁ সেইটো আনি নাই থোৱা, সেইটো কাৰণে এনেকৈ চিম্পুলকৈ খাওঁচোন ঘৰতে আজি। এইখিনি মোৰ পানীখিনি মই এবাৰ ট্ৰাই কৰি চাম। টেঙা মোৰ হৈ গৈছে, মই একদম পাতলকৈ দিছোঁ, কিন্তু জ্বলাটো আছে দেই, আপোনালোকে চাই মেলি ল'ব। যদি এইটো পানীপুৰি মছলাৰ পৰা বনাই খায়, নহ'লে ঘৰতে যদি তেতেলী আছে, তেতেলী আপোনালোকে তিয়াই থৈ তাৰ গুটি গুটি লৈ পানীখিনি দি এনেকৈ বনাই খাব। পানীখিনি ৰেডি হৈ গৈছে, গুড়িখিনি দিবলৈ মছলাটো ৰেডি কৰি লৈছোঁ। এয়া জিৰা পাউডাৰটো লৈ লৈছোঁ, জিৰাটো বেছি নিদিওঁ, একদম অকণমান দিছোঁ, অকল গোন্ধটো ল'বৰ কাৰণে, কাৰণ তিতা হৈ যাব বেছি জিৰা দিলে। আৰু যোনটো মিৰ্চ পাউডাৰ হয় তাৰো সেই অকণমান দিছোঁ, বেছি দিলে জ্বলা হৈ যাব, কাৰণ পানীখিনি অলৰেডি জ্বলা আছে। আৰু মই কেঁচা জলকীয়াও ৰেডি কৰি ৰাখিছোঁ। মই 3জনৰ জোখৰটোহে দেখাইছোঁ, আৰু আপোনালোকে বেছি মানুহ হ'লে বেছি দি ল'ব। আৰু ইয়াত দি দিম চাট মছলা। চাট মছলাৰ পৰিমাণটো অকণমান মই বেছিকৈ লৈছোঁ। এয়া চাট মছলা ইমানখিনি লোৱা হ'ল, বৰ বেছিও নিদিওঁ, ইমান মিক্স কৰি ল'ম গোটেইখিনি। ইমানেই ধুনীয়া গোন্ধ এটা ওলাইছে, ক'বলৈ বাকী নাই, মানে খাওঁ খাওঁ লাগি গৈছে মোৰ একদম। ইয়াত জালুকৰ গুড়ি এড কৰিব পাৰিব আপোনালোকে, চানালাই দিয়ে, কিন্তু মই নিদিওঁ। এইখিনি মোৰ ৰেডি হৈ গ'ল। মুড়িখিনি বনালে মই তেতিয়া তাত দিম। মই বইল কৰিলোঁ আলুকেইটা, এয়া বাকলি গুচাই ল'লোঁ, দেখিছেনে? আপোনালোকে বাকলিৰ সৈতে বইল কৰিব, নহ'লে পাৰফেক্টটো নহয়, বেছি কোমল কোমল হৈ গ'লে ভাল নালাগে খাই। এতিয়া পূৰা গৰম হৈ আছে, মই এতিয়া পিচ কৰি ল'ম। আৰু পিচটো কিমান কৰে অকণমান মিডিয়াম চাইজত কৰিব আপোনালোকে, মই দেখাই দিছোঁ। তথাপিও নিজৰ ইচ্ছা অনুযায়ী কৰিব কিমানটো কৰে। এই আলুখিনি মোৰ এনেকৈ পিচ কৰা হৈ গ'ল, মই ইমানটো চাইজকৈ কৰিছোঁ। আলুখিনি এয়া দেখিলে, এনেধৰণে মই পিচ কৰি ল'লোঁ। এয়া আপোনালোকৰ যেনেকৈ মন যায় তেনেকৈ কৰি ল'ব, মই ইমানটোকে কৰিলোঁ, এনেকৈ কৰিলে খাই ভাল লাগে। আৰু এতিয়া মই মুড়িখিনি ৰেডি কৰি লৈছোঁ। মই যোনটো মগ ৰেডি কৰি থৈছিলোঁ, ইয়াতে মই এতিয়া দি দিম অলপ মুড়ি। তো এজনৰ জোখৰ বনাই লৈছোঁ, গোটেইকেইজনে একেলগে নবনাওঁ। তো সকলোৱে জ্বলা নাখায়, কিছুমানে জ্বলা বেছি খাব পাৰে, হয়তো সেইকাৰণে ইয়াত মুড়ি মই ইমানটোৱে লৈছোঁ। আপোনালোকে বেছি ল'লে বেছি ল'ব পাৰে। আৰু দি দিম ইয়াত আলু বেছি খালে বেছি দিব, কম খালে কম দিব। আলু দি ল'লোঁ মই ইয়াতে। আৰু দিম যোনখিনি মই মছলা বনাই ৰাখিছিলোঁ, সেই মছলা অকণমান দি দিছোঁ, বেছি নহয়। একদম সহজভাৱে শিকাই দিছোঁ, আপোনালোকক বনাব এনেকৈ দেই। আৰু যিসকলে হোষ্টেলে থাকে, ল'ৰা ছোৱালীবোৰ বাহিৰত, সিহঁতে আৰু বাহিৰৰ বেছি খানা খাই থাকে, বা চানা মছলা এইবোৰ বেছি খাই থাকে, কিন্তু ৰুমতে বা সিহঁতে ঘৰত থাকিলেও বনাই খাব পাৰিব, সহজ হ'ব একেবাৰে। এইবিলাক মছলা নাথাকিলেও একদম চিম্পুলকৈও বনাই খাব পাৰে আপোনালোকে, জিৰা আৰু ৰেড চিলি পাউডাৰ দি। কিন্তু অকণ চাট মছলা দিলে খাই ভাল লাগে, সেইবাবেহে মই দিলোঁ। আৰু ইয়াত এড কৰিম মই এতিয়া পিঁয়াজ, কটা পিঁয়াজ, যিখিনি কটা পিঁয়াজ ৰাখিছিলোঁ সেয়া। কেঁচা জলকীয়া বেছি নিদিওঁ, অকণমান দি দিছোঁ। নিমখটো মই এতিয়া নিদিওঁ, টেঙা পানীটো ইয়াত এড কৰাৰ পাছতহে মই নিমখ দিম, যিহেতু নিমখ বেছি হৈ যাব পাৰে, তেতিয়া বেছি হৈ গ'লেও ভাল নালাগে খাই, সেইবাবে এতিয়া ইয়াত মই টেঙা পানী এড কৰি দিম। দিয়াৰ আগতে টেঙা পানীখিনি এবাৰ ভালদৰে লৰাই ল'ব। চাবচোন চানালাবিলাকে আমাক দিয়াৰ আগতে এনেকৈ পানীখিনি লৰাই লয়, কাৰণ গোটেইখিনি তলত বহি থাকে, সেইবাবে নহ'লে টেষ্টটো কেনেকৈ হ'ব। আৰু মই এনেকৈ বাতিটোৱে দিয়ে ঢালি দিম ঘৰতহে। আৰু এইখিনি ভালদৰে লৰাই লৈছোঁ। ভালদৰে মিক্স কৰিব এনেকৈ। আৰু যিহেতু
পানীটো টানিব মুড়িটোৱে মোৰ অলপ পানী বেছি দিলেই খাই ভাল লাগে কিন্তু আপোনালোকে যদি কম পানী দি খাই ভাল পায় তেনেহ'লে কম পানী দিব এইখিনি মিক্স কৰা হৈ গ'ল নিমখটো হৈছে নাই মই ট্ৰাই কৰিম এবাৰ মোৰ মুড়িখিনি জাল নিমখ একদম পুৰা পাৰফেক্ট হৈছে এইখিনি মই ওলোৱাই ল'ম এতিয়া ডিছপ'জেল প্লেট এখন লৈ লৈছোঁ আপোনালোকে ঘৰৰ প্লেটতো ল'ব পাৰে মই এনেই লৈ লৈছোঁ এনেকৈ আছিলে বাবে এতিয়া মুড়িখিনি মই ইয়াতে উলিয়াই দিম মুড়িখিনি ইয়াতে মিলাই দিম ইয়াতে দি দিম পিঁয়াজ কেঁচা পিঁয়াজ আলু অকণমান মেচ কৰি দিছোঁ এনেকৈ ওপৰত অকণমান এনে মছলা ছটিয়াই দিছোঁ আৰু ইয়াতে দিম মই অলৰেডি এইখিনি হৈয়ে গৈছে দেখিবলৈ কি ধুনীয়া লাগিছে আৰু মই পানী দিয়াত বেছি দিছোঁ কাৰণ মই পানীটো অকণ বেছি খাওঁ সেইবাবে আৰু টমেট'ৰ চচ দি দিম ইয়াতে এইটো দিলেও দিব পাৰে নিদিলেও নাই বহুতে বেয়া পায় দি দিলোঁ এইখিনি মোৰ ৰেডি হৈ গ'ল এটা প্লেট বাকীকেইটাও মই বনাই লৈছোঁ আপোনালোকে দেখাইছোঁ আৰু একদমেই সহজ নহয় জানো কেনেকুৱা লাগিল বাৰু ভিডিঅ'টো চাই জনাবলৈ একেবাৰে নাপাহৰিব দেখিছেনে একদম বজাৰৰ নিচিনা লগা নাই নে চানালাৰ পৰা খোৱা আলুমুড়িখিনি টেষ্টটো তেনেকুৱাই হয় ঘুগন্ধিটো ক'বই নালাগে আপোনালোকে নিশ্চয় বনাই খাব জাল নিদিয়া বনাইছোঁ ইয়াতে আলু দিলোঁ 2 পিচমান আৰু মুড়ি দিছোঁ ইয়াতে নিমখ দিছোঁ অকণমান আৰু ইয়াত দি দিম টমেট'ৰ চচ মই দেখাই দিছোঁ আপোনালোকেও জানিব একদম সহজ হয় টমেট'ৰ চচ দি দিছোঁ আৰু দিম পিঁয়াজ অলপ দিব লাগিব আৰু দিম অলপমান মছলা গুড়ি যিহেতু পানী নাখায় ন আৰু আগত এনেধৰণে বনাব লাগিব টেঙা পানীটো নোখোৱা যোনটো জাল টেঙাখিনি মিঠা হয় অকণমান খালি নিমখ দিব আৰু মছলা দিব মিঠাটোত নহ'লে টেষ্ট নাহে কাৰণ মিঠা পানীটো নাই দিয়া ন অকল টমেটো চচ দিহে মিঠাটো বনাইছোঁ সেইবাবে এইটো মিঠা মোৰ ৰেডি হৈ গ'ল এইখিনি এতিয়া মই ছেকেণ্ডটো ৰেডি কৰি ল'লোঁ গোন্ধটো ক'বই নালাগে একদম খাওঁ খাওঁ লাগি গৈছে ইমান বেছি বনোৱা নাই এয়া দেখিছে নহয় মিঠা কালাৰটো অলপ ৰঙচুৱা নিচিনা হৈছে কাৰণ টমেটো চচে বেছি দিয়া হৈছে সেইবাবে এইখিনিও ৰেডি হৈ গ'ল মোৰ বনাই লৈছোঁ সেইকাৰণে আলুখিনি অকণমান হেৰি কৰি দিছোঁ অকণ পানী দি লৈছোঁ আগে বনাই লৈছোঁ এইটোত আলু অলপ দি ল'লোঁ সেইটো মগতে ইয়াতে টেঙা পানী অলপ দি লৈছোঁ আৰু দি ল'ম মুড়িটো আপোনালোকে যিমানটো লয় আৰু জোখমতে কম খালে কম দিব আৰু বেছি খালে বেছি দিব মই ইমানটো মানে দিলোঁ দি এইখিনি মিক্স কৰিম ভালদৰে মিক্স কৰিম অকণমান নিমখ দি লওঁ নিমখ দি ফাৰ্ষ্টত বনোৱাটো লিখিয়াই এইটোত খালি অকণমান জাল বেছি দিম এয়া পিঁয়াজ দিলোঁ পিঁয়াজ অলপ সৰহকৈ দিলে খাই ভাল লাগে কেঁচা জলকীয়া দিছোঁ পানী আৰু এড কৰিম আৰু দিব থাকিলে ইয়াত মছলাটো বৰ বেছি নহয় জোখমতে দিব লাগে এইখিনি মিক্স কৰা হৈ গৈছে মোৰ আৰু ৰেডি হৈ গ'ল এতিয়া খাবলৈ এতিয়া খাম আমি আপোনালোকৰ বাৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিল ক'বলৈ নাপাহৰিব কমেণ্ট নিশ্চয় কৰিব যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকল নতুন হয় আৰু এনেকৈ আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে আপোনালোকেও মোৰ লগত নিজৰ ফেমিলি মেম্বাৰ হিচাপে থাকক ছাবস্ক্ৰাইব কৰি